গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ট্ৰেভেল উইথ দিব্য। আৰু আজি হৈছে ডিকেডি কলেজৰ ইণ্টাৰ কলেজ ইউথ ফেষ্টিভেলৰ অন্তিমটো দিন। আৰু অন্তিমটো দিনত আজি পিছপাকে আহি আছে যোনটো সাংস্কৃতিক শোভাযাত্ৰা। আজি সাংস্কৃতিক শোভাযাত্ৰা হৈছে। কালি ভিডিঅ' আপলোড নিদিলোঁ কাৰণ কালি মই বিশেষ কামৰ কাৰণে মই এফালে যাব লগা হ'ল। কিন্তু আজি শোভাযাত্ৰা 65খন কলেজে পাৰ্টিচিপেট কৰিছে। তো ইমানেই দীঘল লাইন হৈছে, কমেও 3 কিলোমিটাৰমান আগলৈ আহিলোঁ আৰু ইমান দীঘল লাইন। আৰু মই চবৰে এটা এটা ক্লিপ দেখাব ট্ৰাই কৰিম প্ৰতিখন কলেজৰে, যিমান পাৰোঁ মানে সিমানখিনি ট্ৰাই কৰিম দেখাবলৈ। তো কোনখন কলেজৰ কেনেকুৱা ধৰণৰ কি বুলি কয় এইটো মানে কেনেকুৱা ধৰণৰ সাংস্কৃতিক মানে কেনেকুৱা ধৰণৰ পৰিৱেশন কৰিছে, কেনেকুৱা ধৰণৰ পৰিৱেশন হৈছে সেইখিনি দেখাবলৈ ট্ৰাই কৰিম। তোমালোকে কোন কলেজৰ? ফৰকাটিং কলেজ। কি লাগে খেলিছে ল'ৰা ছোৱালীবোৰ মানে গুচি আহিছে বোমৰ বিস্ফোৰণ হোৱাৰ কাৰণে। এতিয়া মানে সেই পৰিস্থিতিটো দেখুওৱা হৈছে কেনেকৈ মানে মানুহবোৰ বেলেগ দেশৰ পৰা ইটো দেশলৈ গুচি গৈছে, মানে পলাই গৈছে মানে বোমৰ ভয়। তো ইয়াক ক'লে আমি এতিয়া দেখাবলৈ ট্ৰাই কৰিম পিছফালে, কাৰণ ইয়াত দেখিছে পিছপাকে বহুত দীঘল লাইন আৰু আমি বহুত আগলৈ আহিছোঁ। আৰু পিছপাকে দেখামগৈ এতিয়া মানে কি শোভাযাত্ৰাত কি হৈ আছে, কি মানে থিম লৈ মানে বস্তুবোৰ তৈয়াৰ কৰিছে। তো সেইখিনি দেখাম। এতিয়া ভিডিঅ'টো পিছপাকে চাওক আৰু মই বেক চাইডত দেখিব পাইছে সাংস্কৃতিক শোভাযাত্ৰা সকলো আহিছে আৰু যথেষ্ট দীঘল লাইন দেখিব পাইছে। সাংস্কৃতিক শোভাযাত্ৰা এয়া আৰম্ভণি। এই শোভাযাত্ৰা হয়তো বহুত দীঘল হ'ব। মই এইফালৰ পৰা দেখাবলৈ ট্ৰাই কৰিম সকলোকে। ইয়াত দেখিব পাইছে সাংস্কৃতিক শোভাযাত্ৰা। আৰু এইফালে প্ৰথমতে আছে ডিকেডি কলেজ। এখন কোন কলেজ? ছাত্ৰী কিবা। আৰু ইয়াত দেখাইছে জয়মতী শাস্তি দিয়াত নহয় জানো? ইয়াত দেখি পাইছে জয়মতী শাস্তি দিয়াটো কেনেদৰে শাস্তি হৈছিলে। আৰু এইফালে কিবা যুদ্ধ দেখাব ট্ৰাই কৰিছে। আৰু এইফালে কনকলতা যোনটো হৈছিলে তাৰ দেখাবলৈ ট্ৰাই কৰিছে। এইফালে দেখিব পাইছে যে শিৱসাগৰ ছোৱালী কলেজ। আৰু ইয়াত কেইটামান সৰু দিনৰ মাৰ্বল গুটি খেলা দেখাবলৈ হৈছে। আৰু এইটো বুঢ়ী মানুহ এটা তামোল খুন্দা দৃশ্য দেখাব ট্ৰাই কৰিছে। তো বাকী চাই যাওক, আপোনালোকক মই কেইটামান ক্লিপহে দেখাই যাম কাৰণ বেছি কৰি গ'লে দীঘল হৈ যাব। মই কেইটামান ক্লিপ দেখাব ট্ৰাই কৰিম। আৰু এয়া কিছুমান কলেজত থিম বনোৱা নাই হয়তো, সেইকাৰণে মই আচলতে কেইটামান ক্লিপ দেখাবহে ট্ৰাই কৰোঁ। আচলতে এনেকৈ যি মই কৈ গোটেইখিনি দেখাই যাবলৈ যাওঁ ভিডিঅ'টো বহুত দীঘল হ'ব। আৰু লাষ্টৰ দিনাখন শোভাযাত্ৰা ইমানেই দীঘল কমেও আধা ঘণ্টামান ভিডিঅ' হৈ যাব নহ'লে এনেকৈ কৈ দেখাব গ'লে। তো আপোনালোকে ভিডিঅ'টো এনজয় কৰক, মই ক্লিপবোৰ লৈ যাম। দেখিব পাইছে ভাওনা, ভাওনা যোনটো দশৱতাৰ মৎস্য অৱতাৰৰ পৰা আৰম্ভ কৰি সকলো মৎস্য কুৰ্ম অৱতাৰ, ইফালে বৰাহ অৱতাৰ, নৰসিংহ অৱতাৰ, বামুণ অৱতাৰ, পৰশুৰাম, শ্ৰীৰাম অৱতাৰ, হলিৰাম, বুদ্ধ আৰু কলকি। দেখিব পাইছে এটা সুন্দৰ দৃশ্য। ইয়াত বৰ ধুনীয়া এটা মানে থিম লৈছে, সকলোবোৰ ৰখাইছে। আৰু দেখিবলৈ পাইছে বৰ ধুনীয়া এটা থিম লৈ পেলাই যোনটো বিভিন্ন কলেজে তৈয়াৰ কৰি আনিছে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে।
দেখা পাইছে যোনটো বাৰে বাৰে ছোৱালী জন্ম দিয়াৰ অপৰাধত দুখ পাই কাটি কাটি পিচ পিচ কৰি নদীত উঠাই পেলাওঁ। পিছফালে কেনেধৰণে বিভিন্ন কলেজে বিভিন্ন ধৰণৰ থিম বেচিছ লৈ আহিছে তাৰ ওপৰত বিভিন্ন ধৰণৰ মানে পাৰদৰ্শিতাসমূহ দেখাইছে আৰু মই তেনেকৈ সেইকাৰণে ক্লিপবোৰে দিছোঁ মাজে মাজে অকল কাৰণ তেনেকৈ যদি কৈ যাবলৈ হয় বহুত দীঘল হ'ব আৰু পিছফালে দেখিছে এতিয়াও বহুত দীঘল লাইন আছে অলৰেডি আগত 1-1.5 কিলোমিটাৰ লাইন হৈ গ'ল দেখিব পাৰে বহুত দীঘল লাইন হৈ পৰিছে আৰু বিভিন্ন কলেজে বিভিন্ন টিম লৈ গৈছে সেইকাৰণে মই আপোনালোকক দেখাব ট্ৰাই কৰিম জাষ্ট ক্লিপবোৰ ইয়াৰ আৰু চাই উঠা এনজয় কৰাৰ কাৰণে আপোনালোকৰ সকলোৰে মানে শ্বেয়াৰ কৰক শোভাযাত্ৰা বিভিন্ন ধৰণৰ বহুতো মানে ভাল লাগিছে কিবা এটা শোভাযাত্ৰা আহিব পাৰে আৰু আজি মোৰ গেটাৰটো দেখিছে আজি মই বড়ো গেটাৰ এটা লৈ আছোঁ মানে মই কলেজত শোভাযাত্ৰাত নাই মই ব্লগত ব্যস্ত আছোঁ কিন্তু বড়ো গেটাৰ এটা লৈছোঁ আৰু সকলোৱে চাই যায় ভিডিঅ'টো আৰু মই জাষ্ট এনেকৈ ক্লিপবোৰে দেখা যায় আপোনালোকক ক্লিপবোৰ আকাশৰ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে উশাহৰ গভীৰ পিয়ামত তুমি যেন জীয়া চৰাই হৈ তুমি যেন পপিয়া তৰা আকাশত দেখিব পাইছে এইফালে এটা বিশেষ এটা কনচেপ্ট দেখাইছে যোনটো এভিবিটি মেৰেজ তাত যেনেকৈ ট্ৰান্স মানে মেৰেজ কৰিব পাৰে কি ক'ব আজিকালি মানে মেৰেজ কৰে আমি মানে ওলাই আহিছোঁ আৰু সমাজৰ আগত এটা ভাল মেছেজ যাতে সকলোৰে আগত যায় আমি লাজ ভয় কৰি মানে লুকাই থকা নাই মানে ক'তো আমাৰ ঘৰৰ পৰা তেনেকৈ ছাপৰ্টটো দিছে মানে আমি অধিক সুখী হৈছোঁ আৰু সেইটো কাৰণে ওলাই আহিছোঁ আৰু আজি আমাৰ ইয়াৰ মানে
আপোনালোকক কি ক'ব মানে কেনেকৈ কি হ'ল কেনেকৈ ক'ম সেইকাৰণে বিয়া হৈছে আমাৰ আজি এনজয় কৰিম আৰু কি হ'ব আৰু ঠিক আছে ইয়াত দেখিব পাইছে এটা ধুনীয়া মেছেজ সমাজৰ কাৰণে যে পুৰুষৰ সৈতে বিবাহ আবদ্ধ হ'ব পাৰে আৰু মানে আচলতে স্বাধীন দিয়াটো একদম নিতান্তই প্ৰয়োজন আৰু যোনটো মানে ছোৱালীয়ে বিবাহ আবদ্ধ হয় যোনটো মেছেজ দিছে যোনটো বিবাহ কৰা হয় ল'ৰা হওক ছোৱালী হওক মানে এটা ভাল মেছেজ দিছে ইন ফিউচাৰ কথা ক'ব নোৱাৰি কিন্তু মানে যোনটো মানুহে বিচাৰে সেই বস্তু পাবলৈ হয় নহয় তুমি কি ক'বা মানে আজি কেনেকুৱা ফিল আছে তোমাৰ একদম মানে মজা অনুভৱ আৰু ইমান দীঘল শোভাযাত্ৰা আজিলৈকে দেখা নাই আজি টিকেট মানে ইমান দীঘল দেখিলোঁ এতিয়া আমি যোনটো কৰিলোঁ তাতকৈ আৰু দীঘল আছে আৰু আছে পিছত আমি মানে নৰখোঁ মানে ইমান নোৱাৰিছোঁগৈ আৰু নাই বহুত দীঘল কি হৈছে এটা যথেষ্ট দীঘল লাইন আৰু বিভিন্ন কলেজে বিভিন্ন ফিল্ম লৈ নিজৰ প্ৰতিভা লৈ আহিছে আৰু নিজৰ প্ৰতিভা প্ৰকাশ কৰিছে আৰু এই সাংস্কৃতিক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইণ্টাৰ কলেজৰ যোনটো সাংস্কৃতিক শোভাযাত্ৰা যথেষ্ট দীঘল এটা শোভাযাত্ৰা হয় সকলোৱে দেখিবলৈ পাইছে পিছপাকে আছে আৰু এইফালে মানে বহুত বিহুৰ লগত যথেষ্ট ফূৰ্তি হৈ গৈছে সকলোৰে মাজত সকলোৱে ইচ্ছা দেখিছে আৰু যোনসকলে ডিগ্ৰী কলেজ আহিবলৈ পোৱা নাই যোনসকল ঘৰত আছে তো সেইসকলে মোৰ ভিডিঅ'টো চাই আপোনালোকে ইয়াত ফিল কৰিব পাৰিছে যে কেনেকুৱা ধৰণৰ ফূৰ্তি আহিছে আৰু মানে প্ৰশ্ন এটা বেলেগ ধৰণৰ ফূৰ্তি অনুভৱ হৈছে যদি আপোনালোকে ঘৰত আছে তেন্তে ইয়াত ভিডিঅ' চাই পেলাই আপোনালোকে দেখা পাব মই প্ৰথম বা লাষ্টলৈকে সকলোবোৰ মানে কভাৰ কৰিব ট্ৰাই কৰিছোঁ আৰু আপোনালোকে ইনজয় কৰক ভিডিঅ'টো চাই ইনজয় কৰক আপোনাৰ লগৰ সৈতে সকলোৰে সৈতে শ্বেয়াৰ কৰক মজা পুৰা ফূৰ্তি হৈছে এইটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় শুভ মহোৎসৱ বহুত ভাল লাগিছে আজি আহি পিনি একদম বঢ়িয়া হৈছে ফুল এনজয় অহা বছৰ আকৌ যাম এনেকুৱা ফূৰ্তি কৰিবলৈ এই দছ কেতিয়াও নাথাকে একদম ফুল এনজয় দেখিব সকলোৱে মানে পুৰা এনজয় আৰু সকলোৱে এইটো কমেণ্টলৈকে আহে আৰু এইবোৰ কমেণ্ট ঘূৰি আহে সেইকাৰণে সকলোৱে চাব স্বর্গর দেবতা বাদানোর বাহুকে আর মৈত্যর নরক সমাজে দেখি হৈছে দেৰগাঁও ডিকেডি কলেজৰ যোনটো বেছ মডেল বনাইছে তো এইটো হৈছে ডিকেডি আপোনালোকে দেখিব পাইছে মই আপোনালোকক দেখাই দিছোঁ ডিকেডিয়ে কেনেকৈ ধৰণৰ তেওঁলোকৰ শোভাযাত্ৰাটো প্ৰস্তুত কৰি তুলিছে তো মই আপোনালোকক বেক কেমেৰা দি তাৰ ভিউটো এতিয়া আমি আহি পালোহি ডিকেডি কলেজৰ ভিতৰত আৰু এতিয়া মই ট্ৰাই কৰিম বিভিন্ন যোনসকল কলেজৰ পৰা আহিছে পাৰ্টিচিপেট কৰিছে তেওঁলোকৰ এটা বাইক ল'বলৈ আৰু এতিয়া সকলোৱে ব্যস্ত হৈ আছে ফটো মৰা তো এইবিলাক দেখিব পাইছে বিভিন্ন কলেজ আহি পেলাই ইয়াত উপস্থিত হৈছে এতিয়া সুধিম তেওঁলোকক কেনেকুৱা পালে কি আৰু ফকাৰিং কলেজ কেনেকুৱা লাগিলে ভাল লাগিলে মজা লাগিলে ধুনীয়া লাগিলে
ফূৰ্তি আৰু সকলো কলেজৰ লগতে যাওঁ কিছুমান কলেজৰ মাজে মাজে ল'ম আৰু মানে দেখি পাইছে চাৰিওফালে মানুহ কেৱল মানুহ কোন কলেজৰ এইবাৰ কেনেকুৱা পালে বিৰাট ভাল কেনেকুৱা পালা মজাটো ভাল খুব এনজয় কৰিছোঁ দেই এবাৰ কলেজৰ চিঞৰ দিয়া শিৱসাগৰ কলেজৰ জয় জয় শিৱসাগৰ কলেজ জয় শিৱসাগৰ কলেজ জয় শিৱসাগৰ কলেজ দেখিব পালে শিৱসাগৰ কলেজ আৰু মানে দেখিব পাইছে তো দেখিব পাইছে গোটেই মানুহ চাৰিফালে মানুহ আৰু চব কলেজ আহি পাইছে কাৰণ ইমান বাইক অলপ ভিডিঅ' বৰ বেছি দীঘল মই কৰিব বিচৰা নাই আৰু দেখিব পাইছে আৰু কেইজনমানৰ পৰা আৰু ট্ৰাই কৰিম কেনেকুৱা পালা ভাল লাগিলে বহুত ভাল লাগিলে চাই তোমালোকৰ কলেজৰ মানে কেনেকুৱা ফিল হ'ল মানে ফাৰ্ষ্ট ক্লাছ ন ইউথ ফেষ্টিভেল ভাল লাগিলে আৰু ভাল লাগিলে তো এয়া আছে ডিকেডি কলেজৰ আছিলে এগৰাকী এতিয়া দেখি পাইছে বিভিন্ন ধৰণৰ থিম লৈ সকলোৱে তৈয়াৰ কৰিছে আৰু এয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন ধৰণৰ কনচেপ্টে বনাইছে আৰু এতিয়া সুধিম আমাৰ কলেজে আহিছে আৰু কেনেকুৱা লাগিলে আজি একদম মজা লাগিছে আজি লাষ্ট ডে নহয় একদম মানে বেয়া লাগিছে অলপ ভালো লাগিছে বেয়া মানে কি ইউথ ফেষ্টটো ইমান দিনৰ পৰা প্ৰিপেৰেশ্যন কৰাৰ পাছত এতিয়া শেষ হ'ল ভাল লাগিছে মানে এতিয়া ঘৰ যাম ঘৰ যোৱা আনন্দটো বেলেগে ন তোমাৰো কোন কলেজ আমি ইয়াৰে হয় ডিকেডি ন কেনেকুৱা লাগিলে তোমালোকৰ কোনবাৰ ভাল লাগিছে ভাল লাগিছে দুখ লাগিব বাকী নতুন বহুত লগ পালা তো দেখিব পাইছে বিভিন্ন ধৰণৰ বিভিন্ন আনন্দ চবৰে ফূৰ্তি লাগিছে দুখ লাগিছে কি ক'ম আৰু এয়া আছিল চাৰিদিনীয়া এটা প্ৰগ্ৰাম ইণ্টাৰ কলেজ ইউথ ফেষ্টিভেল 3 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আজি 6 তাৰিখ 6 তাৰিখে এতিয়া অন্তিমটো প্ৰতিযোগিতা সেই সাংস্কৃতিক শোভাযাত্ৰা খতম হ'ল আৰু এতিয়া লাহেকৈ প্ৰাইজ ডিষ্ট্ৰিবিউট যাম প্ৰাইজ ডিষ্ট্ৰিবিউটৰ কাৰণে মই নৰওঁ মই এতিয়া যাম লাঞ্চ কৰিম আৰু লাঞ্চ কৰি ঘৰলৈ যাম অন্তিম দিনৰ অন্তিম শোভাযাত্ৰা আৰু কিনো কম আপোনালোকে দেখি গমেই পাইছে কিমান আনন্দ সকলো কলেজে নিজৰ প্ৰদৰ্শন কৰাৰ লগতে আজি অন্তিম প্ৰতিযোগিতা সাংস্কৃতিক শোভাযাত্ৰা এক মানে বেলেগ ধৰণৰ ৰূপ গ্ৰহণ কৰিলে একদম মনোমোহা আৰু মোৰ লগতে আছে মোৰ এজন পুৰণা বন্ধু কি ক'বা ভাল লাগিছে বিভিন্ন কলেজৰ যিবিলাক সাংস্কৃতিক অনুষ্ঠান দেখিলোঁ ভাল লাগিলে এয়া হৈছে মোৰ পুৰণা লগৰ আমি হায়াৰ ছেকেণ্ডেৰীত একেলগে পঢ়া এতিয়া ভাল পোৱা হৈ গ'লোঁ মই বেলেগ কলেজ সি বেলেগ সকলোৱে এটা মানে বেলেগে ফূৰ্তি আৰু আনন্দ আৰু ভিডিঅ'টো আছিলে আজি ইমানেই আৰু সকলোৱে ভিডিঅ'টো চাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গতে বিভিন্ন কলেজৰ বন্ধু আছে যোনসকলে আহিব পৰা নাই সকলোকে শ্বেয়াৰ কৰিব তো ভিডিঅ'টো আছিলে আজি ইমানেই আৰু এনেকৈ ছাপোৰ্ট কৰি যাব আৰু আগলৈ ছাপোৰ্ট কৰি যাব মই বিভিন্ন ধৰণৰ জেগাত গৈ বিভিন্ন ধৰণৰ দৃশ্য দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু ভিডিঅ'টো আছিলে ইমানেই আৰু লগ পাই আছোঁ নতুন ব্লগত আৰু নতুন জেগা ঘূৰিম মানে ঘূৰি থাকিম আৰু আপোনালোকে ছাপোৰ্ট দেখাই দিব আপোনালোকৰ মৰম চেনেহে আপোনালোকে এটা ধুনীয়া কমেণ্টে মোক আগলৈ আগবাঢ়ি যাবলৈ উৎসাহ প্ৰেৰণ কৰে তো আজি ভিডিঅ' ইমানে আছিলে লগ পাই আছোঁ নেক্সট ব্লগত আৰু নেক্সট জেগাত তো থেংক ইউ ফৰ দ্য ৱাচিং